তো এতিয়া আমি যাওঁ পাঠ 10 নম্বৰ পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। ঠিক আছে, ইয়াৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰ 2023 যি 13 তাৰিখে হ'বলগীয়া জেনেৰেল ছায়েন্স পৰীক্ষা সেইখিনি মই ইয়াত তোমালোকক ফটাফট আলোচনা কৰি দিছোঁ। আমি 1 নম্বৰ চাব লাগিব পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা লিখা। ঠিক আছে, আমি জানোই পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা কি কি, হয়নে? তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিছোঁ সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব কেনেকুৱা, প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা বুলি আহিব পাৰে। সমতল দাপনে গঠন কৰা প্ৰতিবিম্বটো কেনেকুৱা হ'ব, সৎ হ'ব নে অসৎ হ'ব নে থিয় হ'ব, সেইখিনি আমি লিখিব লাগিব। তাৰপিছত অৱতল দাপ 3 নম্বৰ কুৱেশ্যন দিছোঁ অৱতল দাপনৰ ভাঁজকেন্দ্ৰ আৰু উত্তল দাপনৰ ভাঁজকেন্দ্ৰ কোনফালে থাকে, এই কুৱেশ্যনটো চাই ল'ব ধুনীয়াকৈ। 4 নম্বৰ কুৱেশ্যন ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক। আমি জানোৱেই ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক কি, F = কি হ'ব R/2। সেই সম্পৰ্ক ইয়াৰ পৰা কুৱেশ্যনো মেথমেটিকেল কুৱেশ্যনো দিব পাৰে, যেনিবা দিব পাৰে যদি ভাঁজ ব্যাসাৰ্ধ 30 হয় তেতিয়াহ'লে ফকাছ কিমান, তাৰ আধা মানে কিমান হ'ব 15 চেণ্টিমিটাৰ হ'ব। তাৰপিছৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো দিছে অৱতল দাপনৰ লক্ষ্য বস্তুৰ ভাঁজকেন্দ্ৰত ৰাখিলে, লক্ষ্য বস্তুটো ক'ত ৰাখিলে, ভাঁজকেন্দ্ৰ মানে চিত ৰাখিলে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, ৰশ্মি চিত্ৰ অংকন কৰা। এইটো দিয়া আছে আমাৰ বুকত আছেই। ক'ত হ'ব, যদি অৱতল দাপনৰ লক্ষ্য বস্তু ভাঁজকেন্দ্ৰত ৰখা হয় তেতিয়াহ'লে প্ৰতিবিম্বও ক'ত ওলাব, ভাঁজকেন্দ্ৰতে ওলাব, সমান আকাৰৰ ওলাব। তাৰ ৰশ্মি চিত্ৰ আঁকিব লাগিব। তাৰপিছত 6 নম্বৰ কুৱেশ্যন দিছে উত্তল দাপন এখনত গঠিত হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা। এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰি গুচি যাবা। তাৰপিছত 7 নম্বৰ দিছে অৱতল দাপন আৰু উত্তল দাপন ব্যৱহাৰ লিখা, যিকোনো এটা ব্যৱহাৰ দিব পাৰে, সেইখিনি ভালকৈ চাবা। তাৰপিছত উদাহৰণ 8 দিছে 8 নম্বৰ কুৱেশ্যন দিছোঁ উদাহৰণ 10.2 যোনটো মেথমেটিকেল মেথছ আৰু 10.3 উদাহৰণ আৰু 10.4 এই তিনিটা ইয়াত যি অংক আছে তিনিটা, সেই অংক তিনিটা ধুনীয়াকৈ প্ৰেক্টিছ কৰি গুচি যাবা। এইবিলাকৰ ভিতৰতে এটা কমন পৰাৰ চান্স আছে। তাৰপিছত দিছে হীৰা আৰু ক্ৰাউন গাছৰ প্ৰতিসৰণাংক কিমান, এইটো ভেৰি শ্বৰ্ট কুৱেশ্যনত বা অবজেক্টিভ টাইপ কুৱেশ্যনত আহিব পাৰে। তাৰ এটা লিষ্ট আছেই আমাৰ প্ৰতিসৰণাংকৰ তলত কাৰ কিমান, সেইটো চাবা। লেন্সৰ ক্ষমতা কাক বোলে আৰু ইয়াৰ একক কি, লেন্সৰ ক্ষমতাটো কাক বোলে আৰু ইয়াৰ এককটো তোমালোকে জানাই ডায়োপ্টাৰ, সেইখিনি লিখিবা। আৰু এক ডায়োপ্টাৰ বুলিলে কি বুজা। তাৰপিছত 12 নম্বৰ কুৱেশ্যন দিছোঁ অনুশীলনীৰ, আমাৰ এই পাঠটোৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন পাঠৰ যি অনুশীলনী আছে তাৰ 10 নম্বৰ কুৱেশ্যনটো, 14 নম্বৰ, 16 আৰু 17 এইকেইটা যিবিলাক মানে অংক আছে সেইবিলাকত এই পাঠটোৰ, সেইখিনি তোমালোকে কৰিবা। এইখিনিৰ ভিতৰতে কমন পৰিব লাগে আৰু বাকীখিনি তোমালোকে অলপ চাই ল'বা। আৰু যিখিনি এইবিলাকৰ ভিতৰৰ পৰাই তোমালোকৰ কি আহিব পাৰে, MCQ ইয়াৰ ভিতৰৰ পৰাই সুধিব, যেনিবা লেন্সৰ একক কি বুলি সুধিব পাৰে। এই কুৱেশ্যনখিনি তোমালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰি যাবা। এইটো প্ৰথমটো কি আছিল, মই আকৌ এনচাৰখিনি অলপ তোমালোকে চমুকৈ কৈ দিছোঁ ফটাফট। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ এইটো আমাৰ কিতাপত আছে বুকত, তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। ইয়াত এইটো আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান। আৰু 2 নম্বৰ দিছে আপতিত ৰশ্মি দাপনৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় কি থাকে, একে সমতলত থাকে। ঠিক আছে, এই দুটা আছিল কি পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো যোনটো 2 নম্বৰ কুৱেশ্যনটো দিছিল সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব কেনে, এইটো আমাৰ বুকত ধুনীয়াকৈ দিয়া আছে। সমতল ইয়াত চাই ল'ব তোমালোকে, সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয়, আৰু প্ৰতিবিম্ব সদায় কি হয়, লক্ষ্য বস্তুৰ সমান হয়। মানে কেনেকৈ প্ৰতিবিম্ব কৰে, অসৎ আৰু থিয়, আৰু সদায় কি হয়, প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ সমান হয়। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো সুধিছিল অৱতল দাপনৰ ভাঁজকেন্দ্ৰ আৰু উত্তল দাপনৰ ভাঁজকেন্দ্ৰ কোনফালে থাকে। ইয়াৰ এনচাৰ তোমালোকে ইয়াত পাই যাবা ধুনীয়াকৈ 162 নম্বৰ পেজত চাই ল'বা। অৱতল দাপনৰ ভাঁজকেন্দ্ৰ দাপনৰ সন্মুখত, এইটো অৱতল দাপনৰ ভাঁজকেন্দ্ৰ দাপনৰ সন্মুখত আৰু থাকে, আৰু এনেতে উত্তল দাপনৰ ভাঁজকেন্দ্ৰ দাপনৰ পিছফালে থাকে। গতিকে এইটো আমাক যিহেতু এইবাৰ ভেৰি শ্বৰ্ট কুৱেশ্যন এনচাৰ বহুত আহিব, গতিকে এইটো খালী ঠাইও দিব পাৰে, অৱতল দাপনৰ ভাঁজকেন্দ্ৰ সন্মুখত নে পিছফালে। তেতিয়াহ'লে অৱতল দাপনৰ ভাঁজকেন্দ্ৰটো সদায় ক'ত থাকে, সন্মুখত, আনহাতে উত্তল দাপনৰ ভাঁজকেন্দ্ৰ সদায় দাপনৰ পিছফালে থাকে। তাৰপিছত 5 নম্বৰ কুৱেশ্যন যোনটো আছিল অৱতল দাপনৰ লক্ষ্য বস্তু ভাঁজকেন্দ্ৰত ৰাখিলে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, চিত্ৰ অংকন কৰা। এইটো খুবেই দৰকাৰী, এইটো আমাৰ 166 পেজত আছে, তোমালোকে ধুনীয়াকৈ চাই ল'বা। 166 পেজৰ এই কুৱেশ্যনটো, এইটো হ'ল ৰশ্মি চিত্ৰ। মানে ইয়াত কি কৰা হৈছে, এইটো AB আছে, AB ক'ত ৰখা হৈছে, ভাঁজকেন্দ্ৰত চিত। গতিকে ইয়াত প্ৰতিবিম্ব A' B' এইটো ক'ত হৈছে, ভাঁজকেন্দ্ৰতে উৎপন্ন হৈছে। কেনেকুৱা হৈছে, ইয়াৰ সমান আকাৰৰ, হয়নে, ইয়াৰ সমান আকাৰৰ, সৎ আৰু থিয়। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছিল
উত্তল দাপোন এখনত গঠিত প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা গতিকে তাৰ এনচাৰো আছে 167 পেজত দিয়া আছে তোমালোকক এইটো উত্তল দাপনে গঠিত কৰা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন হ'লে এইটো ধুনীয়াকৈ আঁকিলে হ'ল এইটো উত্তল দাপন যিহেতু ইয়াৰ পৃষ্ঠটো বাহিৰৰ ফালে ওলাই আছে এইটো হ'ল উত্তল দাপন গতিকে ই কেনেকৈ কৰিব উত্তল দাপনে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব তাৰ পিছতো কুৱেশ্যন দিয়া আছিল অৱতল দাপন আৰু উত্তল দাপনৰ ব্যৱহাৰ এইটো অৱতল দাপনৰ ব্যৱহাৰ তেনেই সহজ ক'ত লগ থাকে টৰ্চ হয়নে সার্চ লাইট গাড়ির হেডলাইটত ব্যবহার করা হয় বা দাড়ি খুরবা যেটা আমার আয়না তাত ব্যবহার করা হয় আর উত্তল দাপনটো ক'ত ব্যবহার করা হয় গাড়ির পিছফালে চাবলৈ মানে পিছফালে চাবলৈ যোনটো রেয়ার ভিউ আয়না ব্যবহার করা হয় তাত কি ব্যবহার করা হয় উত্তল দাপনটো ব্যবহার করা হয় তাৰপিছত 8 নম্বৰ কুৱেশ্যনত দিয়া আছিল উদাহৰণ 10.2 10.3 আৰু 10.4 যি মেথমেটিকেল অংকবিলাক আছে সেইবিলাক কৰি চাব লাগিব তেতিয়া আমি চাই লওঁচোন উদাহৰণ 10.1ত কি দিয়া আছে বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপন দাপনখন কি উত্তল এখনৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 3 মিটাৰ দাপনখনৰ পৰা 5 সেন্টিমিটাৰ দূৰত্ব থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা প্ৰতিবিম্বৰ স্থান ভি উলিয়াবলৈ কৈছে প্ৰকৃতি মানে সৎ নে অসৎ আৰু আকাৰ আমি উলিয়াই দিব লাগিব এমটো ইয়াৰ উলিয়াই দিব লাগিব তবে যেহেতু ভাঁজ ব্যাসাৰ্ধ আমাক কিমান দিয়া আছে 3 মিটাৰ গতিকে ভাঁজ ব্যাসাৰ্ধৰ আধা হ'ল কি ফকাস গতিকে কিমান হ'ব এইটো ফকাস এফ ইজিক্যাল কি দিয়া আছে r/2 মানে 3 ৰ আধা হ'ল 1.5 লক্ষ্য বস্তু দূৰত্ব সদায় ইউ মাইনাছত থাকে এইটো দাপনখনৰ পৰা ইমান দূৰত্বত আছে 5 গতিকে -5 সেন্টিমিটাৰ আমাক উলিয়াব লাগে ভি আৰু এইচ ডেছ যোনটো প্ৰতিবিম্বৰ আকাৰ বা উচ্চতাটো উলিয়াবলৈ গৈছে আমি জানো 1/u + 1/v = 1/f গতিকে আমাক ভি উলিয়াব লাগে 1/v ইফালে ৰাখিলোঁ 1/f এই 1/u টো সেই সাইডে লৈ গ'লো গতিকে ইয়াত প্লাস আছিল ইয়াত মাইনাস হৈ গ'ল এইটো 1/f ৰ জায়গাত 1/1.5 মাইনাস 1/-5 তো মাইনাস এইটো প্লাস হৈ গ'ল ইয়াত এইটো 5 আৰু 1.5 ৰ লখা গ'ল 6.5 ইয়াত যোগ কৰি দিলোঁ 1.15 হ'ল গতিকে প্ৰতিবিম্বটো দাপনৰ পিছফালে ইমান দূৰত্বত হ'ব প্ৰতিবিম্বটো অসৎ থিয় আৰু আকাৰত ইমান গুণ হ'ব ঠিক তেনেকৈ 10.2 ইয়াত দিয়া আছে 15 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্য বস্তু এটা ৰখা হৈছে স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপনৰ পৰা কিমান দূৰত্বত পথখন ৰাখিব লাগিব প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা ইয়াত আমাক ইউ দিয়া আছে ভি দিয়া আছে এফ দিয়া আছে আমাক উলিয়াবলৈ কৈছে ভি